হ'ল এটা বান্দৰ আনিলোঁ এয়া চাওক না বান্দৰটো কি ধুনীয়াকৈ শুই আছে ঐ মৰম লগা বান্দৰটো কিন্তু গাত এতিয়ালৈকে কাপোৰ পিন্ধাই দিয়া নাই কিন্তু পিন্ধাই দিম আৰু দেই এতিয়া বৰ্তমান এনেকৈ শুই আছে ই হেই এইফালে মানে গোটেই তিনিজনী বহি ইয়াত কি কৰি আছে মই ক'ব পৰা নাই কেমেৰাটো যেতিয়া ওচৰলৈ আনিলোঁ সিহঁতে গোটেইকেইজনীয়ে মানে মুখ পূৰা লুকুৱাইছে এইফালেও লুকুৱাইছে আৰু এইফালে আমাৰ ডগী ভাই ওচৰতে আছিলে ডগী ভাইক সুধিলোঁ ইহঁতে কি কৰি আছে কিন্তু ডগী ভাই বোলে কৈছে মই একো গম নাপাওঁ ডগী ভাইক ভালকৈ সুধি আছোঁ কিন্তু ডগী ভাইও নকয় চাইহে আছে মোলৈ বন্ধুসকল আমাৰ ঘৰলৈ আনিছিলোঁ অকল এটাই বান্দৰ কিন্তু ইয়াত বান্দৰে বান্দৰ হৈ গ'ল চাওকচোন বাৰু গোটেই ৱালে চোৱালে একদম বান্দৰ শান্তি দিয়া নাই মানে এইফালে এইজনক একদম কাপোৰ পিন্ধাই দিলোঁ কেনেকুৱা লাগিছে একদম কমেণ্ট এটা কৰি জনাবচোন টুপি লগাই দিলোঁ কাপোৰ এটা পিন্ধাই দিলোঁ যিহেতু ঠাণ্ডা দিন ন ইয়াক জেকেট এটাও লগাই দিলোঁ ইয়াক খাবলৈ দিলোঁ বিস্কুট এতিয়া পূৰা ই বিস্কুট খোৱাত লাগি আছে ই ধুনীয়াকৈ একদম পূৰা বিস্কুট খাই আছে দেখিছেনে বাৰু